ওয়েলকাম টু মাই চেনেল। আজি অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এনেকুৱা হ'বলৈ গৈ আছে, সকলোৱে গম পাইছে এতিয়া কি আহি আছে, মানে ভোগালী বিহু আহি আছে, মানে সেইটোকে মাঘৰ বিহু বুলি কওঁ আমি। যিটো ভোগালী বিহু আহি আছে, বেছি দিন নাই আৰু দেওবাৰ অহা এইটো দেওবাৰ গৈ আৰু ইটো দেওবাৰলৈ আমাৰ ভোগালী বিহু হ'ব। তাৰ উপলক্ষে মানে কি হয়, গাঁৱত খেতি বাতি নাই, তথাপিও অলপ হ'লেও কিবা কৰি চাউল অলপ হ'লেও গোটাই কৰি আনি মানে বিহুটো পালন কৰিবলৈ মানে জলপান খুন্দা হয়, সান্দহ বুলি কয় যিটো, সেইটো আমাৰ ঘৰত মানে অলপ হ'লেও ব্যৱহাৰ কৰিছে, মানে খুন্দিছে। তাই অলপ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ গাঁৱতো যদি এনেকুৱা যদি জলপান খুন্দিছে মোক কমেণ্টত জনাব আৰু ক'ব যে কেনেকুৱাকৈ জলপান খুন্দে। আৰু আমাৰ যেনেকৈ জলপান খুন্দিছে তাৰ অলপ দৃশ্য দেখুৱাম। আমাৰ আইতা আৰু মামীয়ে লগ লাগি আজি জলপান খুন্দিছে, তাৰ সেই দৃশ্যটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু চেনেলটোত যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অল কৰি দিব, আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বোৰ পাই থাকিব যদি বেল আইকন অল কৰি থয়। তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, দেখুৱাওঁ কেনেকুৱাকৈ কি কৰিছে আমাৰ ঘৰত। আমাৰ পিছফালে মানে পাকঘৰৰ ওচৰত ঢেঁকী আছে, সেই ঢেঁকীতে মানে আমাৰ আইতা আৰু মামীয়ে একেলগে জলপান খুন্দি আছে। আহক ভিডিঅ'টো চাওঁ। আমাৰ ঘৰৰ পিছফালে আমি এতিয়া উপস্থিত হ'লোহি আহি। আমাৰ মামী আৰু আইতাই একেলগে জলপান খুন্দি আছে। সিহঁতৰ পৰা আমি অলপ জানিব চেষ্টা কৰিম কেনেকৈ কি কৰিছে, গোটেইখিনি দেখুৱাই আছোঁ আৰু। এয়া চাউল ভাজি আছে আইতাই। এটা কি বিহু লগাইছো আৰু এইবাৰ খেতিয়ে নাই, তথাপিও চাউল 3-4 কেজিমান কিনি আনি আৰু বিহু পালন কৰিম বুলি আৰু জলপান কেইটামান খুন্দিব লৈছো। আইতাই চাউলটো ভাজি ইয়াত ঢেঁকীত দিছে। আমাৰ এইফালে আমাৰ মামীয়ে ঢেঁকী দি আছে। কেনেকুৱা লাগিছে আমি এবাৰ বিহুটো? ভালে লাগিছে। বছৰৰ বিহু, ভোগালী বিহু, খেতিহে নাই, তেওঁ ভালে লাগিছে। জলপান খুন্দিছো, মিঠা বনাম, বিহু। এয়া চাওক ঢেঁকী। এনেকুৱা দৃশ্য দেখা পোৱা নাযায় গাঁৱত, কিন্তু তথাপিও আমি এই পৰম্পৰাটো পালন কৰি আছোঁ সৰু সুৰাকৈ হ'লেও। অসমীয়া জাতি আমি পালন কৰি আছো, কিনি কুটিও হ'লেও মাঘৰ বিহু, ভোগালী বিহু যেতিয়া সান্দহ খুন্দি আছো, তেওঁ বিহুটো পালন কৰিম আৰু। আপোনালোকৰ কমেণ্টত জনাবচোন কাৰ ঘৰত কিমান জলপান খুন্দিছে, এই পৰম্পৰাটো ব্যৱহাৰ কৰিছে নে কমেণ্টত জনাই দিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত ক'ব। ভাল পালে লাইক এটা কৰি দিব। আপোনালোককো দেখুৱালোঁ অলপ জলপান কেনেকৈ খুন্দিছে, আমাৰ ঘৰত ব্যৱহাৰ কৰিছে, তাৰে অলপ দৃশ্য দেখুৱাই দিলোঁ আৰু। আপোনালোকৰ তাতো যদি এনেকুৱাকৈ জলপান খুন্দিছে, বিহু পালন কৰিছে, আপোনালোকে কমেণ্টত জনাব কাৰ ঘৰত কিমান জলপান খুন্দিছে আৰু কেনেকুৱাকৈ পালন কৰিছে।